হে বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আজি মই ৰাঘৱ চাবলৈ গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া মই ৰাঘৱ চাবলৈ যাওঁ বাৰু। এতিয়া মই চিনেমা হল আহি পালোঁ আৰু ভিতৰলৈ গৈ থাকোঁ বাৰু। টিকট কাটিবলৈ আছে। আৰু ফাইনেলি টিকট লৈ ল'লোঁ এটা আৰু এতিয়া ভিতৰলৈ গৈ থাকোঁ। পপকৰ্ন লৈ ধুনীয়াকৈ বহি গ'লোঁ। এতিয়া চিনেমা এনজয় কৰিম। এটা বাপেক আছে আৰু সেই বাপেকটো হলো মই, এই ৰাঘৱ। আৰু চিনেমা শেষ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। চিনেমা হলৰ পৰা ওলাই আহিলোঁ আৰু চিনেমাখন চাই যথেষ্ট ভাল লাগিল। আপোনালোকেও চাব। চিনেমা হলৰ পৰা ডাইৰেক্ট হোটেল আহি গ'লোঁ। ৰাতিপুৱাৰ পৰা মানে একোৱেই খোৱা নাই। ইয়াত কিবা এটা খাই লওঁ আৰু ৰুটি তৰকা অৰ্ডাৰ দিছোঁ আৰু ইয়াৰ ৰুটি তৰকা আহি পালে। ইয়াত তৰকা আছে, ৰুটি আছে, লগত আলু ভাজি আৰু পিঁয়াজ আছে। এতিয়া খাই লওঁ ডাইৰেক্ট লগ পাই আছোঁ। এতিয়া আবেলি হ'ল আৰু মই টিউশ্যন চেণ্টাৰলৈ আহিছোঁ। আজি টিউশ্যন কেইটা কৰোঁ, কৰি লগ পাই আছোঁ। এতিয়া সন্ধিয়া হৈ গ'ল আৰু মোৰ টিউশ্যন শেষ আৰু তলা চলা মাৰিলোঁ আৰু এতিয়া মই দোকানত যাব লগা আছে, কিবা ল'ব লগা আছে, তেন্তে চাই থাকিব ভিডিঅ'টো। এতিয়া দোকান আহি পালোঁ আৰু বস্তুখিনি লৈ লওঁ, যি ল'ব লগা আছে। চাবোনো ল'ব লগা আছে, ইয়াত চাবোনো লৈ লওঁ। ইয়াৰ পিছত আৰু এঠাইত যাব লগা আছে, তাতো যাওঁ বাৰু এতিয়া। আৰু ইয়াত আহিলোঁ, মানে বিৰিয়ানী ল'বলৈ আহিছোঁ। অলপ বিৰিয়ানী পেকিং কৰি লৈ লওঁ, ঘৰতে গৈ খাম বাৰু। আৰু ইয়াৰ বিৰিয়ানী লৈ লৈছোঁ ঘৰত আহি। আৰু আজিৰ ভিডিঅ'টো ইমানেই, তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।